Hey Ristu, welcome to my channel. Friend, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হৈছে জগন্নাথ পূজাৰ দশমী আৰু আজি দেখাব যাইছোঁ দশমী। আজি ভিডিঅ'টো অকণমান ধামাকা হ'ব বুলি কৈছিলোঁ, কিমান পাৰোঁ ধামাকা কৰিবলৈ চাম, তেনেহ'লে ভিডিঅ'টো শেষলৈ। আৰু আমিও আহি পাইছোঁ, এতিয়া শোভাযাত্ৰাও আৰম্ভ হৈছে আৰু সকলোৱে একাধিক্ৰমে লাইন ধৰিছে শোভাযাত্ৰাৰ বাবে। আৰু আগত আছে হাতী, বেনাৰ, সকলো আগলৈ মানে একদম লাইন। আৰু মানুহে চাওকচোন, কমচে কম বহু মানে কিবা আকৌ মানে বহুত মানুহ হৈছে। আৰু আপোনালোকে আজি শোভাযাত্ৰাৰ পৰা একদম সন্ধিয়া ফাংচন পৰ্যন্ত দেখাম। আৰু এই শোভাযাত্ৰা আৰম্ভ হৈ গ'ল, অলপ শোভাযাত্ৰা আৰম্ভণিটো চাই লওঁ। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, অলপমান ফাষ্ট কৰি দিওঁ নে কিহে গাইজ, অলপমান ফাষ্ট কৰি দিয়ক। আৰু ভিডিঅ'টো যিহেতু 10 মিনিট, সেইবাবে অলপ ফাষ্ট কৰি দিছোঁ। আৰু 10 মিনিট সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। जयंती मंगला काली भद्रा काली कपालिनी दुर्गा शिवा আৰু আমিও এতিয়া বিহু মাৰোঁ অলপমান। আৰু এইখিনি বহুত ফাষ্ট কৰি নিদিওঁ দিয়ক, কাৰণ আমাৰ যিহেতু সকলোৰে আদৰৰ বিহু। আৰু বিহুখিনি অলপমান ভালকৈ শুনক নে কি গাইজ। আৰু মই তাতে একো কোৱা নাই, আৰু ক'লেও কি শুনিব আপোনালোকে, সেইবাবে ইয়াতে কৈ দিছোঁ ঘৰত আহি ভইচ ৰেকৰ্ড কৰি। আৰু মানে কি ক'ম, আহাৰ পৰা বিহুৰ লগতে আহি আছোঁ। কিবা বিহুৰ মানে ঢোল তাল সকলো গান চান বাজিলে কিবা এটা নিজৰে ভাল লাগে, সেইবাবে এতিয়া বিহুৰ লগতে আহি আছোঁ। আৰু এতিয়া আমিও দুটামান ডেন্স মাৰো, বিহু ডেন্স।
পানী তুলি যাবলে মাজনী ঐ ঘূৰণো পানী লগা ধৰ বাতিকে নিনৰো আৰু এতিয়া খতৰা পাইছোঁ আহি আমি আৰু গাইজ ধুনীয়া ধুনীয়া ছোৱালীগিলাকো প্ৰচেশ্যনত গৈছেহে গাইজ আৰু ইফালে ধুনীয়াকৈ বাগৰুম নৃত্য দি আছে বড়োসকলৰ বাগৰুম্বা আৰু মানে মই চাউণ্ডটো দিব পৰা নাই কাৰণ একমাত্ৰ কপিৰাইটৰ কাৰণে কি ধুনীয়া হৈছে আপোনালোকে চাউণ্ডটো পালে গম পালে হয় আৰু এতিয়া ভোজ খাব লাগে গাইজ ভোজটো খাই লওঁ দিয়ক তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া ভোজ খাই ঘৰলৈ আহি থকা মুহূৰ্ততে ককা এজনৰ লগ পালোঁ ককাজনে মানে খোজ কাঢ়িব নোৱাৰে ইখনৰে অহা যোৱা কৰে আৰু ককাজনক লৈ আহিলোঁ আৰু মই তামোল খাই আছোঁ গাইজ মোৰ দিকে নাচাব দিয়ক আৰু ককাজনে আগবাঢ়ি দি ডাইৰেক্ট সন্ধিয়া হৈ গ'ল গাইজ আৰু সন্ধিয়া চাওক মানুহ চাওক আৰু আহিব বোলে যে মোহন দা আৰু এহাৰ পিৰিয়ড পাছত মোহন দা আহিব যিহেতু আৰু কিহে পায় আৰু সকলো মানুহ ওলাই আহিছে মোহন দাক চাবৰ বাবে আৰু মোহন দাই বাৰু ষ্টেজত উঠিয়ে হিলাই দিছে আৰু আগতে গানৰ প্ৰগ্ৰেম দুটামান হ'ল সেইকেইটা মই দিয়া নাই কাৰণ কপিৰাইট লাগিব আৰু এতিয়া মোহন দাৰ ভিডিঅ'বোৰ আপোনালোকক অলপমান শ্বেয়াৰ কৰিম বহুতো নোৱাৰোঁ চাই থাকিব নহয় নহয় এইটো যে আমাৰ হিন্দী গান যে গালে মোৰতো হিন্দী গাবলৈ মন যায় মইতো হিন্দী নাজানো হলে 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 গানটো মনত পৰিছেনে মোক মাছে দিয়া মাংস দিয়া মোক হলে 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 ধন্যবাদ সেইটো মই গৰ্ব কৰিম নে মোৰ দুখ লাগে মই নাজানো কিন্তু মূৰ্খ হিচাপে মোক চাগে ভালেই লাগে কিন্তু মোতকৈ যে বাকীসকল যে মোতকৈ বহুত স্মাৰ্ট হয় প্ৰত্যেক মাক দেউতাকে ভাবে নিজৰ ল'ৰা ছোৱালী স্মাৰ্ট হোৱাটো বিচাৰে হয়নে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী সঁচাকৈ স্মাৰ্ট হয়নে তোমালোক এই কি হ'ল ভাত খাবলৈ পাত পোৱাৰ নিচিনা বহি লাগিছে সঁচাকৈ প্ৰতিজন ল'ৰা ছোৱালী এতিয়া বহুত স্মাৰ্ট আমি গানৰ প্ৰথমখন গান আমাৰ ডাঙৰখিনিয়ে যুৱকখিনিয়ে গাব নালাগে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে গাব মাজত যদি আছে দেই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে গাব দেই এই লাগে মই না আমাৰ ডাঙৰখিনি এনেই স্মাৰ্ট আমাৰ সৰুখিনি লাগে মই না ৱাটাৰফল মুখস্থ দেখিছে কাটা চামুচে যিমানেই হওক চাই আঠে পাছে যিমানেই হওক কাটা চামুচে 6 মিলাই একে আৰু মই দেখিছে স্মাৰ্ট বুলি ক'লো যে একদম পুৰা ফুলি গ'ল লাগে মই নাচোগে ৱাটাৰফল চাম যিমানে হওক দাম একে দিয়ে নেওতা ধৰাৰ পিছত আকৌ এতিয়া সুধিছোঁ লাগে মই নাই পিছত ৱাটাৰফল চাম পঢ়া বুলি ক'লে কিন্তু কিবা এটা ভয় লাগে ন মোৰো লাগে আৰু মোহন দাক লগ পাই খুব ভাল লাগিল আৰু এতিয়া মোহন দাৰ লগত এটা ফটো উঠি বাই ল'লোঁ আপোনালোকৰ পৰাও বাই ল'লোঁ মোহন দাৰ পৰাও বাই ল'লোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তাতে বাই জয় অসম।